হেল্ল' গাইজ, সকলোকে আজি হ'ল মাঘ বিহু উৰুকা আৰু বৰ্তমান সৰু সুৰাকে হ'লেও এটা মানে টাউন এৰিয়াত থাকোঁ বাবে নোৱা চোৱা নাপাওঁ, সেইবাবে এটা ভেলাঘৰ এনেকৈ বনাইছোঁ। চাওক, এইবিলাক ত্ৰিপাল চিৰপাল আৰু এইপিনে কলগছৰ সূতা দি কলপাত দি পেলাই এনেকৈ বনাইছোঁ। টাউন এৰিয়াত থাকোঁ কাৰণে নৰা পাবলৈ বহুত টান পাইছোঁ, কিন্তু বহুত সৰু সৰু নৰা আৰু বাঁহ চাহ পাবলৈও টান, সেইকাৰণে কলগছৰ সূতা দি এনেকৈ কৰি এটা বনাইছোঁ। এইপিনে জুই চুই লগাই লৈছোঁ ধুনীয়াকৈ। আৰু আমাৰ মানে এতিয়া বৰ্তমান দিল্লীৰ পৰা এজনী বা আহি আছে, উত্তৰাখণ্ডৰ পৰা এটা দাদা আহি আছে, পাঞ্জাৱৰ পৰা এটা দাদা আহি আছে, সেনেকৈ গোটেইখিনি আহি আছে। সিহঁত গুৱাহাটী পালেহি বৰ্তমান। এয়াৰপৰ্টৰ পৰা এতিয়া 1 ঘণ্টা লাগিব বোলে, গোটেইখিনি আহিব। আমি এতিয়া চবে একেলগে এইবাৰ গোটেইখিনি লগ খাম যেতিয়া বহুত ভাল লাগিব। সিহঁত আহি আছে এতিয়া বৰ্তমান। মই মোৰ বা এনেকৈ কৰি পেলাই আছোঁ, তই নাই, আমি এনেকৈ কৰি আছোঁ। চ' দেখিবলৈ পাব। আৰু বহাগ বিহু মাঘৰ বিহু বহুত বহুত শুভেচ্ছা থাকিল আপোনালোকৰ। তো গাইজ, এনেকৈ এতিয়া বৰ্তমান বিচনাতে পৰি আছোঁ। এতিয়া বাজিল 8:30, কোনো এতিয়ালৈকে অহাই নাই। কেতিয়া পাবহি? সিহঁতে বোলে কৈছে বজাৰ চজাৰ কৰি বক্স চক্স একেবাৰে চব লৈ আহি আছে। কেতিয়া পাবহি আৰু ঠিক নাই আৰু মোৰ মানে। আৰু এতিয়া এইপিনে চাওক, লেপটপটো এনেকৈ আছে, লেপটপটো ছাইডত লৈ এনেকৈ বিচনাত পৰি আছোঁ। লেপটপত ধুনীয়াকৈ এতিয়া মুভি এখন লগাই ল'ম। সেইফালে কোনোবাই আৰু কোনে এইফালে জুই নুমালেই সিহঁত আহিলে ধৰিম। এতিয়া জুই চুইবিলাক এনেকৈ থৈ দিছোঁ। চ' গাইজ, এতিয়া সকলো আহি পালেহি এফালে। আপোনালোকক এপিনে দেখাই আছোঁ, চ' চাবলৈ পাব। এতিয়া বৰ্তমান আমাৰ খানাটো কেনেকুৱা চলি আছে সেইটো আপোনাৰ বৰ্তমান অলপ দেখিবলৈ পাব। এফালে দেখিছে, এফালে বন ফায়াৰ হৈ আছে আৰু এফালে ষ্টিক বনাবলৈ ধৰিছে। এফালে কেমেৰাটো পুৰা ধোৱা ধোৱা আহি গৈছে, কাৰণ অলপমান হেৰি হৈ গৈছে। এতিয়া অসমীয়া বুজি নাপায় বহুত কেইখিনিয়ে, সেইকাৰণে এতিয়া মানে দুজন মানে যায়, বাকী কেইজনে নাজানে এতিয়া কি বকি আছো সেই বুলিহে কৈছে। চ' চাই আকৌ এতিয়া কি কৰি আছে এইটো দেখুৱাই দিছো। দেখিছে, অসমীয়া ক'ব নাজানে বুলি কৈছিলো যে। এফালে দেখিবলৈ পাইছে এটা পোৱালি আহিছে লখিমপুৰৰ পৰা। এইফালে 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 হাই দিয়া হাই। আৰু এইবিলাক এই বাজনী আহিছে বহুত দূৰৰ পৰা, এই জাষ্ট পাইছেহি। উৰুকা খাবলৈ আহিছে। আৰু এইপিনে আহিছে একদম পুৰা ধনী মানুহ, iPhone 13 লৈ আছে হাতত। আৰু और एफाले আছে এজন उत्तराखंडर পৰা আহিছে। कुछ बोल लीजिए हमारे ब्लॉग में क्या बोले। आसाम का बिहू कैसा लगा? आसाम का बिहू कैसा लगा? बहुत ही अच्छा लगा। हाँ, बहुत दिन बाद मिला है बिहू, मजा आ गया। उससे पूछो ना रावण। और एफाले এজন সবে নামটো হ'ল ৰাম, কিন্তু সবে ৰাৱণ বুলি কয়। কিয় কয় এইটো নাজানো। মৰমৰে সবে ৰাৱণ বুলি কয়। এতিয়া সীতা গ্ৰহণ কৰিবহে বাকী। এফালে দিব পাইছে, এফালে হৈ গৈছে ধুনীয়াকে। এফালে এক পিচ এনেকে ল'ব পাৰিম নে ডাইৰেক্ট? নে দাদা ষ্টিক পাত লৈ গুচি গ'ল, কাৰণ জানে মই গোটেইখিনি খাই পেলাম বুলি। আৰু একদম এক পিচ লৈ পেলাই চাওঁ, এটা খাই পেলাই বাইট কেনেকুৱা হৈছে বাৰু কোৱা, টেষ্টটো কোৱা। অঁ, আৰু এপিনে এফালে টেষ্ট কৰি পেলাই মজা লাগিছে একদম খাই পেলাই। আৰু লাইফৰ এইটো প্ৰথমবাৰ মজা লাগিছে।
এইফালে লৈ আছো अरे बढ़िया से बना ही रहे हैं और कितना बढ़िया बनाए খাব লাগে সো এফালে দাদা তুমিয়ে বনাইছা এটা কোৱা কেনেকুৱা হৈছে মজা হৈছে খাই পেলাই हमको दिखा बहुत दुनिया হৈছে তো গাইস ওফালে ধুনীয়াকৈ একদম পুৰা সবে এনজয় কৰি আছে আৰু এবাৰ বহুত ভাল লাগিছে কাৰণ বহুত দূৰত থাকে আজি এবাৰ বিহু বুলি গোটেইখিনি আহিলে সেইকাৰণে বহুত বেছি ভাল লাগিছে আৰু আমি ইণ্ডাষ্ট্ৰি বাহিৰতে এনেকৈ ঘৰটো বনাই পেলাই এনেকৈ খানাটো খাইছোঁ আৰু এইফালে ইমান হেৰি কৰি থকা নাই 2000 years later हाँ एना डांस डांस जल्दी से सब गया अपने ना तक बैठो जाओ बैठो जाओ ना है thousand years later তো গাইজ বৰ্তমান ডেন্স চেন্স কৰি উঠিলেও ধুনীয়াকৈ চব হৈ গ'ল এতিয়া ৰাতি 1টা বাজিলে আৰু এতিয়া এটা ओ सब क्या क्या बना मैं दिखा পারফেক্ট যদি হোৱা নাই আকৌ 2 কেজি মাংস আনো চুপ ৰ এতিয়া 1টা বাজিলতো তো চ' ভাত চাত খাই দিওঁ বুলি ভাবিছোঁ সেইকাৰণে খাই দিওঁ এফালে উৰুকা এসাঁজ একদম এইপিনে বহুত দূৰ দূৰৰ পৰা আহিছে এখন ৰাজ্যৰ পৰা এজন মানে এইজন আহিছে এতিয়া উত্তৰাখণ্ড এইজন বিহাৰৰ এইজন লণ্ডনত থাকে এইজন দিল্লীত থাকে এইজন থাকে হেৰিত ক'ত আছিলে লখিমপুৰ এইজন থাকে আপোনাৰ কি আছিল পাঞ্জাৱত গাইছ এইফালে আপোনালোকে দেখিবলৈ পাইছে এতিয়া দুষ্ট অলপমান ঘপকৈ আহি গ'ল মাংসখিনি দেখি পেলাই চ' এইফালে দেখিছে একদম মাংস আৰু এইফালে চাওক জুই ঘপকৈ জ্বলিয়ে গ'লগৈ মোৰ মাত শুনি পেলাই জুই জ্বলি গ'লগৈ অলপ জুচটো বঢ়াই দিছোঁ কাৰণ এনেকৈ মিহি মাতি এইপিনে চাওক এইপিনে চাব দেই দে 1 2 3 এইটো চাওক আৰু চাব 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 এইটো এতিয়া খোৱা কেনেকুৱা হৈছে চবেই এটা কৈ দিয়ক মতামতটো কৰক बहुत दुनिया মজা झकास तगड़ा তো গাইজ এতিয়া দেখিব পাইছে ব্লগটো বৰ্তমান শেষ কৰি দিওঁ বুলি ভাবিছোঁ ভাত পানী খাই পেলাই সকলো ৰেডি আৰু সকলো বহুত দূৰ দূৰৰ পৰা আহিলোঁ এতিয়া এনেকৈ খানাটো খাই ভাল লাগে আৰু হেপী বিহু তো আমাৰ ফালৰ পৰা আপোনালোকলৈ এইটো বছৰৰ মাঘৰ বিহুৰ অশেষ অশেষ শুভেচ্ছা থাকিল আৰু লগতে এটা জোৰত হেপী মাঘৰ বিহু তো সকলোকে এতিয়া বাই বাই দিওঁ বাহত মানে যাবগৈ তো আমি থাকিম পোৱালি হৈ গ'ল उठ गया इधर पुआली को दिखाओ दिखाओ दीदी इधर दिखाओ पुआली उठ के পোৱালি উঠি গ'ল আৰু বা কিবা এটা কৈ দিয়া ইমান দূৰৰ পৰা আহিছে দিল্লীৰ পৰা মজা লাগিলে ভাল লাগিলে অঁ ঠিক আছে তো এতিয়া বাজি গ'ল বৰ্তমান 2টা বাজি গ'ল এতিয়া বাহত চব মানে চবকে পঠিয়াই দিওঁ আৰু আমি ল'ৰাখিনি থাকিম ল'ৰাখিনি থৈ আহিব মানে এতিয়া 2টা বাজি গ'ল এতিয়া চব যায়গৈ আৰু এইফালে চবে ভালদৰে যাওক যেন আহা পালেও আকৌ এবাৰ এনেকৈ লগ পাই খাবলৈ পাম সেইটোৱে ভাল পাম আহাবলৈ পামনে বা কিবা এটা সুধিছোঁ আহাবলৈ পামনে পাম একদম মজাকে পাম তো এইপিনে গাড়ীত চব যায়গৈ আৰু সকলো যায়গৈ যেতিয়া এইপিনে এতিয়া ফটো ছেশ্যন চলি আছে বহুত বছৰৰ মূৰত লগ পাইছেতো সেইকাৰণে ফটো উঠি লৈছে
हो गया ना ले लो अच्छा से ले लो তো সকলোৱে বাই বাই দি দিছে অহাবাৰ এনেকৈ লগ পালে ভাল লাগিব বহাগ বিহু আশা কৰিছোঁ যেন আহিলে ভাল পাম এপাক সকলোকে এইপিনে দাদা এজন ওলাই গুচি গ'লগৈ চ' এখন গ'লগৈ চবেই हाँ हाँ ठीक है বাই বাই ব্লগত কৈ দিয়ক বাই বাই সকলোকে বাই দি দিলোঁ এইফালে দেখা পালে আপোনালোকে বাঁহত গ'ল আমি খানা চানা খালোঁ এতিয়াতো বহুত দেৰি হৈ গ'লগৈ এতিয়া শুবলৈ ওলালোঁ নুশুও মানে এনেই উঠিয়ে থাকিম একদম পূৰা ভূতৰ মুভি এখন লগাই এতিয়া ৰাতিখন চাওঁ আৰু মানে এতিয়া ব্লগ চলগ কৰিবলৈ মনটো নাইকিয়া হৈ গ'লগৈ সেইকাৰণে আৰু এতিয়া ভিডিঅ' নবনাওঁ ভিডিঅ'টো যদি ভাল পালে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু বিহু বহুত শুভেচ্ছা থাকিল আপোনালোকলৈ আৰু এইফালে কিবা কৈ দিব बहुत बहुत धन्यवाद अच्छा लगा हैप्पी बिहू मजा आ गया তো ঠিক আছে আজিৰ কাৰণে ইমানে চ' ধন্যবাদ